কিছুদিন আগত হৈ যোৱা ধুমুহা জাকত এডাল কলগছ বাগৰি আছিল। দাখন হাতত লৈ ওলাই আহিলোঁ কলগছডালৰ পৰা কলথোক কাটি আনো বুলি। গৈ দেখা পালোঁ কলথোকৰ মাজত কেইটামান চৰাইৰ পোৱালি আছে। এতিয়া কলথোক কাটো কেনেকৈ? এটা ফুলৰ টাব এনেই আছিল, লৈ আহিলোঁ সেইটো। লৈ আহি তাত তলৰ ফালে 2-3টামান ফুটা কৰি দিলোঁ। দি এতিয়া চাওকচোন এতিয়া মই কি কৰি আছোঁ। কলগছডালৰ ওচৰতে এডাল অমিতা গছ আছিল। তাত গৈ ধুনীয়াকৈ ফুলৰ টাবটো বান্ধি দিলোঁ আৰু চৰাইৰ পোৱালিকেইটা নি সেই টাবটোৰ ভিতৰত থ'ব লাগিব বাবে চৰাইৰ বাহখনত থকা যিখিনি জাবৰ আছিল কেইজনীয়ে মোৰ কাণ্ড কাৰখানা দেখি ওপৰত মাতি আছিল, শুনিবচোন। ভাল কৰিলোঁ নে বেয়া কৰিলোঁ এবাৰ জনাবচোন আপোনালোকে কমেণ্ট যোগে। ধন্যবাদ।